মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ ক্লাছ 9ৰ যিটো দ্বিতীয় চেপ্টাৰ আছে তাত যুক্তোক্তিৰ সত্য মান নিৰ্ণয় বুলি এটা টপিক আছে, হয়নে? এইটো টপিকটো আজি মই তোমালোকক শিকাই দিম, যিটো ষ্টুডেণ্টবিলাকৰ সাধাৰণতে মনত ৰখাত বহুত কষ্ট হয়। গতিকে আজি মই 4টা বাক্যৰ সহায়ত তোমালোকক শিকাই দিম, ঠিক আছে? প্ৰথমটো আছিল আমাৰ কি? যোজন বা কনজাংচন, যাক আমি আৰু বুলি কওঁ, আৰু চিনটো এইটো ব্যৱহাৰ কৰোঁ, হয়নে? এতিয়া চা, এইটো মনত ৰখাৰ কাৰণে তোমালোকক মই এটা বাক্য দিম, বাক্যটো মনত ৰখা। সেইটো হৈছে, চাবা, তোমাৰ এটা ষ্টৰি কওঁ মই, যে তুমি ধৰা হ'ল হোটেল এখনত গ'লা, তাত লিখা আছে যে আমাৰ ইয়াতে খালে মিঠাই আৰু চিংৰা ফ্ৰী দিয়া হয়, ঠিক আছে? মিঠাই আৰু চিংৰা ফ্ৰী দিয়া হয়। তুমি প্ৰথমতে গ'লা, তুমি অৰ্ডাৰ দিলা যে তোমাক মিঠাই দিলে, তাৰমানে সঁচা কথা ক'লে। তাৰপিছত তোমাক চিংৰাও দিলে, সঁচা কথা ক'লে, তাৰমানে কি হ'ব? গোটেইটো সঁচা কথা, হয়নে? কিন্তু তাৰপিছত কি হ'ল? আৰু এদিন গ'লা, সেইদিনা তোমাক মিঠাইয়ে দিলে, কিন্তু চিংৰা তোমাক নিদিলে। তাৰমানে কি ক'লে? হোটেলৰ পক্ষৰ পৰা কি হ'লে? মিছা কথা ক'লে। ঠিক তেনেকৈ নেক্সট দিনা কি ক'লা? যে তোমাক মিঠাই নিদিলক, কিন্তু তোমাক কি দিলা? চিংৰা। তাৰমানে কি? এইটোও মিছা কথা কৈছে। তাৰপিছত কি হ'ল? নেক্সট দিনা তুমি কৈছা যে তোমাক মিঠাইও নিদিলক, চিংৰাও নিদিলক। কৈছে যে তুমি সদায় সদায় আহি থাকা, গতিকে তোমাৰ পৰা কেঞ্চেল এইটো। তাৰমানে তুমি কি ক'বা? যে যিটো লিখা আছিল যে মিঠাই আৰু চিংৰা ফ্ৰী দিব, সেইটো কি? মিছা। ভাল লাগিছেনে? আৰু ইয়াতে মই TTFF লিখিছোঁ। এইটো কেনেকৈ মনত ৰাখিম? যদি আমাৰ PQ থাকে, মানে দুটা থাকে ষ্টেটমেণ্ট, তেতিয়া কি হ'ব? 2, 1 কেনেকৈ মনত ৰাখিম? ইয়াতে দুটাকৈ আহিব TTFF। আৰু যদি তিনিটা থাকে, ধৰা হ'ল ইয়াতে এটা আহিলে, ধৰা হ'ল R, তেতিয়া কি আহিব? ইয়াতে 4 আহিব, 4, 2, 1। ইয়াতে মানে T 4টা আহিব, F 4টা আহিব, গতিকে ইয়াতে এটাকৈ আহিব। নিশ্চয় বুজিব পাৰিছা? নেক্সট তোমালোকৰ আছে দ্বিতীয়টো বিয়োজন, যাক ডিসজাংচন বুলি কয়, আৰু ইয়াক আমি বা বুলি কওঁ। চ' ইয়াৰ বাক্যটো হৈছে মিঠাই বা চিংৰা। লিখা আছে মিঠাই বা চিংৰা, তাৰমানে যিকোনো এটা তোমাক দিব। তুমি গ'লা, তোমাক মিঠাইও দিলা, চিংৰাইও দিলা। তাৰমানে কি? সিহঁতে কোৱা কথাটো কি? সঁচা নে মিছা? যে আমাক কৈছিল যে যিকোনো এটা দিম, কিন্তু আমাক দুটা দিছে, তাৰমানে কি? সঁচা হয়, দুটা দিব পাৰে। তাৰপিছত তুমি গ'লা, তোমাক কি দিলা? মিঠাই দিছে, কিন্তু তোমাক এইবাৰ চিংৰা নিদিলে। তাৰমানে কি? সঁচা কৈছে না মিছা কৈছে? সঁচা কৈছে। কাৰণ কিয়? যে মোক কৈছে মিঠাই বা চিংৰা যিকোনো এটা দিব, গতিকে মিঠাই দিছে, চিংৰা নিদিব পাৰে। তাৰপিছত নেক্সট তুমি কি ক'লা? যে তোমাক মিঠাই নিদিলাক, কিন্তু এইবাৰ চিংৰা দিছে, তাৰমানে তোমাক সঁচা ক'লা নে মিছা ক'লা? সঁচা কৈছে। নেক্সট তোমাক কি ক'লা? যে মিঠাইও নিদিলাক, চিংৰাও নিদিলাক, তাৰমানে কি ক'লাক? যে মিছা কৈছে। গতিকে এনেকৈ আমি এইটোও মনত ৰাখিব পাৰোঁ অতি সহজে। এতিয়া আমি নেক্সটটো শিকাম। আমাৰ নেক্সটটো হৈছে প্ৰতিবন্ধী ব্যঞ্জক বা কণ্ডিশ্যনেল। হয়, ইয়াতে চিনটো এইটো আৰু ইয়াক কি বুলি কয়? যদি আৰু তেন্তে। চ' ইয়াৰ কাৰণে এটা বাক্য মনত ৰাখিবা। এই বাক্যটো হ'ল যে মই যদি বজাৰত যাওঁ, তেন্তে কিতাপখন আনিম। ঠিক আছে? ইয়াৰ মেইন উদ্দেশ্যটো কি হৈছে? যে কিতাপখন আনি দিয়াটো। ধৰা হ'ল তুমি মোক ক'লা যে ছাৰ, মোক কিতাপখন মোক আনি দিব লাগে। মই কি কৈছোঁ তোমাক? মই বজাৰত গ'লে তোমাক কিতাপখন আনি দিম। এতিয়া চাবা, মই বজাৰত গ'লোঁ, কিতাপখনো আনিলোঁ, তাৰমানে কি? সঁচা কথা কৈছোঁ। নেক্সট, মই বজাৰত গ'লোঁ, কিন্তু কিতাপখন নানিলোঁ। ঠিক আছে? তাৰমানে কি হ'ল? মই মিছা কথা ক'লোঁ। নেক্সটটো চাবা, যে মই বজাৰত যোৱা নাই, কিন্তু কিতাপখন আনি তোমাক দি দিছোঁ। তাৰমানে তুমি কি বুজি পাবা? যে ছাৰে নিশ্চয় বজাৰত গৈছে, গতিকে কিতাপখন দিছে, মানে তোমাক সঁচা কথা কৈছোঁ। কাৰণ আমাৰ মেইন উদ্দেশ্যটো আছিল কিতাপখন আনি দিয়া তোমাক। নেক্সট, মই বজাৰতো নগ'লোঁ, কিতাপখনো নিদিলোঁ তোমাক। তেতিয়া তুমি কি বুজি পাবা? যে মই তোমাক কৈছোঁ যে মই বজাৰত যোৱা নাই, গতিকে কিতাপখন অনা নাই। তাৰমানে তুমি কি বুজি পাবা? অঁ, ছাৰে সঁচাকৈ যোৱা নাই, কিতাপখন দিয়া নাই, মানে তাৰমানে এইটো তুমি সঁচা কৈছোঁ। ঠিক আছে? এনেকৈ আমি তৃতীয়টো মনত ৰাখিব পাৰোঁ। এতিয়া চতুৰ্থটো, এইটো আছে ডি প্ৰতিবন্ধী বা বাই কণ্ডিশ্যনেল বা ইকুইভেলেঞ্চ বুলিও কয়, আৰু ইয়াক যদি আৰু যদিহে। এতিয়া যদি আৰু যদিহে যদি একেলগে এটা বাক্যত থাকে, তেতিয়া যিটো কণ্ডিশ্যন দিয়া থাকে সেইটো হ'লেহে এইটো হ'ব। তাৰমানে ঠিক আছে? যেনে ইয়াতে কষ্ট কৰিলেহে পৰীক্ষাত ভাল ফলাফল হ'ব, তেনেকৈ আমি যদি আৰু যদিহে ব্যৱহাৰ কৰিলে হয়। এতিয়া চাবা, ইয়াতে বাক্যটো হৈছে তুমি পৰীক্ষাত ভাল ফলাফল লাভ কৰিবা যদি আৰু যদিহে কষ্ট কৰা। ঠিক আছে? এতিয়া চাবা,
তুমি পৰীক্ষাত বহুত কষ্ট কৰিলা ভাল ফল পালা তাৰমানে তুমি কি ভাবা ছাৰে সঁচা কথা কৈছে কষ্ট কৰিলে ভাল ফল পায় তাৰপিছত তুমি কষ্ট কৰিলা কিবা কাৰণত তোমাৰ ভাল ফলাফল নাপালা তাৰমানে ধৰা 80 পাবলৈ আছিল তুমি 75 পালা তাৰমানে তুমি কি ক'বা ছাৰে মিছা কথা কৈছে ইমান কষ্ট কৰিলোঁ তথাপিতো মোৰ ভাল ফল নহ'ল তাৰমানে কি হ'ব ফলছ তাৰপিছত তুমি কি কৰিলা এজন ধৰা তোমাৰ বন্ধু আছে সি কষ্ট কৰা নাই কিন্তু সি কিবা প্ৰকাৰে ভাল ফল পাইছে বহুত ভাল ফল হৈ গ'ল ইয়াৰ মানে সি ধৰা হ'ল 50 পাব লাগিছিল সি 70 পাই গ'ল তাৰমানে কি হ'ব তেতিয়াও তুমি কি ভাবা সি কষ্ট নকৰাকে ভাল ফল পাইছে তাৰমানে ছাৰে মিছা কথা কৈছে তাৰপিছত এজন আছে যে সি কষ্ট কৰা নাই সি ভাল ফল পোৱা নাই তেতিয়া তুমি কি ক'বা সি কষ্ট কৰা নাই কাৰণে ভাল ফল পোৱা নাই তাৰমানে ছাৰে সঁচা কথা কৈছে চ' এনেকুৱাকৈ আমি চাৰিওটা ট্ৰুথ ভেলু ওলোৱা নিৰ্ণয় কৰা আমি তালিকা মনত ৰাখিব পাৰোঁ যদি ভাল লাগিছে তোমালোকৰ মোৰ ইউটিউব চেনেললৈ ছাবস্ক্ৰাইব কৰিবা লগতে বেছিকৈ শ্বেয়াৰ কৰি দিবা যাতে বেলেগেও পায় ধন্যবাদ